Hello everyone, মই জৰ্ণাই পুনৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ আৰু আজি ভিডিঅটো হ'ব এটা চ্যালেঞ্জ ভিডিঅ আৰু মই এক চিনাই কৰিছো এই হল মোৰ ভন্টি আৰু আজি চ্যালেঞ্জটো হৈছে wear it eat it মানে মই বুজাই দিছো আমি দুটাত বাটিত লিখি লৈছো এখনমান কাগজত আৰু দুটামান 10টা আইটেম লৈ লৈছো ইয়াত আৰু সেই আইটেম কিটা নাম ইয়াত লিখা আছে আৰু ইটো বাটিত আছে wear it eat it মানে যদি মোটাত ইয়াত যদি মোটাত মিঠাতেল পৰে তেনেহলে আৰু এইটো বাটিত যদি কাগজ লওঁতে মোটাত পৰে wear it তেতিয়া হলে মিঠাতেলটো মোৰ মুৰত ঢালিব লাগিব আৰু যদি পৰে eat it তেতিয়া হলে মই মিঠাতেলটো খাব লাগিব তো এইটোই হৈছে আজি গেমটো তো বলক স্টার্ট কৰো কথা লাগিব তুমি কি কৰ ভয় লাগিছে স্নো ভাগতে ঢালিব পৰে তবে এই ঘরে ব্যাগ Soya sauce. লো এটো মুখ দে মজা মাৰি দিম টেষ্টটো তুমি আজি পাবা তুমি কৈ আছিলা নে কেনেকুৱা লাগে খাই তো আজি পাবই ইমান অকমান খোৱা আৰু খাবতো লাগিবই ন ডিঙিত পেলাই দিম আৰু এটা কথা কৈলো পানী কিন্তু এবাৰে খাব লাগিব মানে এবাৰে চান্স পাব পানী খাবলে যদি তাই সয়া সসটো খোৱাৰ পিছত পানী খাই দিয়ে নেক্সট টাইম যদি তাই তিতা খাবলৈও পায় তেতিয়া পানী খাব নোৱাৰিব এবাৰ খাবলেই পাব পানী কৃষ্ণ হেয়া খোৱা আৰু গোটেইখিনি খাব নোৱাৰিম কিন্তু খোৱা আৰু খাবলৈ লাগিবই ডিঙিত পেলাই এনেকে ললে বেছি মজা 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 তো সয়া সসটো গ'ল এতিয়া কোন মই পাল দিয়া কৃষ্ণকে চিন্তিছো আৰু লৰাই দিয়া অকণ বাতিটো তেতিয়াহে নাই ৰাখে কৃষ্ণ কণী অ মা ইয়েছ মা দিয়া দিয়া যিটো ভয় কৰি আছিলো সেইটোৱে হ'ল মই কণী কেনেকে খাম এতিয়া ওৰে সেইডাল নিদিবি পকাডাল হালধিডাল বচাবা আৰু লেটিন চেটিন নহলে হ'ল কেঁচা কণী খাই কৃষ্ণ সৰহকে লৈছো কেমেৰাত ধৰিব পৰা নাই খোৱা ৰেচিডেণ্ট অলপ খাচোন তই অকমান বহুত টেষ্টি হয় খাইছা তুমি আগতে বহুত বেয়া বনাইছে গেলা কণী নেকি বহুত বেয়া বনাইছে একো নহয় খাই দিয়া অকণমান খাই দিয়া গোটেইখিনি খাব নালাগে পানী অকণ প্ৰথমে খাই লওঁ নেকি বাৰু নালাগে নহয় কেনেকুৱা টেষ্টি আপোনালোকে ট্ৰাই কৰিব আজি ফাৰ্ষ্ট টাইম এনেকে খাইছো দেই কেঁচা কণী সিহঁতে এটা উঠাই দিয়া আৰু নিম পাত মজা মজা বাচিলো eat it please eat it wait yes কি হয় অন্যায় মোৰ লগত এনেকে ধৰি দিওঁ দিয়া বেছি নহয় আৰু অকণমান মোৰতো বেছি হেৰিকে নিদিবা এনেকে দিওঁ হৈ গৈছে এতিয়া মই নকৰো নেকি আৰু মোৰ কিমান আৰু কণী খালো কিমান খালো আৰু কিমান খাম এতিয়া তোমাৰ দিয়া
কৃষ্ণ মিঠাতেলটো পোৱা নাই ন নাই নালাগে মোক এইটো লোৱা জলদি লোৱা কি পৰিছে পিয়াজ মোৰ চেছ পিয়াজ লোৱা নেখেলো লোৱা ইমানতে হৈ গৈছে মোৰ লোৱা মই নেখাওঁ পিঁয়াজ কিন্তু লোৱা পিঁয়াজ মূৰত ঘঁহা ভালেই গতিকে কোনো প্ৰব্লেম নাই বেছি নিদিবা আৰু সেই বুলিব বাপৰে হৈ যাব একে ওপৰতে নিদিবা বৈ আহিব সানি দিয়া চেঁচাও হৈ গৈছে চিৰি টিকাই চাই পৰিছে কি অৱস্থা হৈ গৈছে একো নাই একো নাই হৈ যায়, নিজে ভালকেইটা পাই আছে ন এতিয়া কোনে মোৰ পাল লোৱা গাখীৰ কি হৈছে মানে এইটো তোমাৰ দুইটাই ভাল হ'ব মোৰ জোল বৈ আহিছে পিঁয়াজৰ খা আৰু গোটেইখিনি খাই দে বাতিতে লৈছো দেই গৰু গাখীৰ খাই দে আৰু গোটেইখিনি মজা আৰু আৰু এতিয়া তোমাৰ কৃষ্ণ কে মানে বেয়াকেইটাই বাকী আছে আৰু এতিয়া ভগৱানে জানে আৰু কি কলাখাৰ কলাখাৰ মই মৰি থাকিম আজি পেটৰ গণ্ডগোল হ'ব খাটাং পেটৰ গণ্ডগোল হ'ব মোৰ লগতে কিয় এনেকুৱা হৈছে অকমান খামেই অকমান পেট চেট বেয়া হ'ব নেকি বাৰু খাই নে নাখায় এনেকে কেঁচাই অকমান খাই দিয়া ওপৰি খাওঁ ন ধৰিব লাগিব কৃষ্ণ চেককে মাৰিব চাগে অলপ এইটো লগাই দিলে হ'ল কবলৈ ভাল খাবলৈ বেয়া দিয়া জলদি গোন্ধটো বহুত কাঢ়া জলদি কৰিব লাগে আৰু ন Oh my god. Oh, কি আছিলে এইটো নিজৰে বেষ্টি অ প্লিজ মই পানী খাম দেই মই পানী খাম এবাৰ কিন্তু গ'লেও যাওক মুখখন ডাকি গৈছে কিবা চা আজি মৰিলো নেকি আৰু তুমি কিয় চব ভাল ভালকেইটা খাই আছা কিবা এটাতো ভাল পোৱা এতিয়া মোৰ নেকি এইটো বহুত বেয়া লাগিছে মুখখন মিঠাতেল অকমান মিঠাতেল প্লিজ eat it Bora please eat it wear it চিটিং কৰি আছে নেকি বাৰু বোলে নাই একো চিটিং কৰা নাই দিয়া নকৰা হয় ভাল আছিল এইটো চেলেঞ্জ মোৰ অৱস্থাটো চাওকচোন পেটেও গম পাই গৈছে আৰু এইবিলাক কি দিছ মানে পৰি গৈছে কণী পৰিছে কণী তাৰপিছত কলাখাৰ চুলিও গম পাইছে তিতা পৰিল
তিতা আৰু তিতা নহয় তিতা মৌজোল নেকি নহয় টমেটো চচ টমেটো চচ আৰু পিঁয়াজ পিঁয়াজ আৰু এতিয়া কি আছিল মিঠাতেল আছিল তুমি খাবা ন নহয় নহয় খাম নহয় গোটেইটো ঢালি দিওঁ নেকি মূৰত বদলাই লৈ লওঁ গোটেইটো ঢালি এই গা ধুৱাই দিওঁ নালাগে গোটেইটো বোলে ঢালি গ'ল কি হ'ব হৈ যাব নাই পৰাই নাই ভাল লাগিছে ন একদম ক'ব নালাগে বহুত ভাল লাগিছে এতিয়া তুমি ক'বই নালাগে মোৰতো বেয়াই আহিব দিয়া আৰু কি বাকী আছিল নো কি কৰিলা মাই গড কি ৰেহেম কৰিছে ভগৱানে মোৰ ওপৰত মৌজোল দিয়া শাক অধিক পৰক যাতে কিছু যি এটা ভাল বৈছিলে তাকো ৱেৰি এতিয়া মূৰত বেছি নহয় অলপমান ঘুমি আঠা লাগি যাব চুলিত হ'ব ইছৰাম বৈ আহিছে আৰু লাষ্ট এটা কি পানী খাব মই পি ঢালি দিলো আৰু লাষ্ট কি আছে আৰু নেমু আছে এইটো কোনে পাব নেমু এইটো জানিবই লাগে যে পাবই তাই খা মই সৰহকে খাব লাগিব মই নাজানো মই এইটোতে চিপি দিওঁ নেকি বাৰু এইটোতে চিপি দিম নাই তই এনেকে ওপৰলৈকে খাব লাগিব সৰহকে খাব লাগিব নহয় নেকি এইটোত চেপি লওঁ এইটোক খালে নহ'ব চেপ সৰহকে খাব লাগিব মই ইমান বেয়া বস্তুবিলাক খাইছো অকণমান খালে নহ'ব ভাগ্য ভাল কলাখাৰ লগত মোৰ যাতে নেমুটো নপৰিলে কলাখাৰ খাই লৈ মই নেমু খাই দিওঁ মই চেটেপ হৈ যাব কাইলৈ পৰা ভিডিঅ' নাই আৰু চেটেপ মই মৰি গ'লো হয় হৈ যাব যথেষ্টখিনি লৈছে বাৰু কেমান নেদেখি খোৱা তথাপিতো কণী খোৱাটোতকেতো বাচিছো তো আজিলৈ চেলেঞ্জ এইটোৱে আছিলে দেখিলে মোৰ হালত একদম বেয়া হৈ গ'ল চুলিৰ অৱস্থা নাই চুলি চাগে হৈ আছে টকাই শুনি ঠিক নাই আৰু পেটৰ কণ্ডিশ্যন একদম বেয়া পেটৰ এতিয়া কি হয় ঠিক নাই আৰু অকণ দেৰি পৰা বহুত দুখ আজি দেই নিজে পুৰা ভাল গাখীৰ খাইছে মই চব বেয়াই খালো আজি মই কৈছিলো এইটো কৰিম বুলি কিন্তু নিজৰ অৱস্থা সেয়া মই ভাবিছিলো মোৰ তাত একদম ধুনীয়া পৰিব গাখীৰ পৰিব মৌজোল লিকুদে কৈ আছিলে বেয়াকেইটা তোৰ তাত পৰক মোৰটোত ভালটো পৰক কিন্তু নাই উল্টা হৈ গ'ল উপায় নাই আৰু এনেকে থাকেই ন হাৰা জিকা ইয়াৰ পিছৰ চেলেঞ্জটোত ময়ে জিকিম চাই থাক আৰু আপোনালোকে আৰু এবাৰ পানীও খাইছে মইতো পানীও খোৱা নাই ভাল বস্তু বুজে ন পানীটো নাই খোৱা ন মই তুমিতো এবাৰ খাইছা তুমি হাৰিছা হাৰিব লাগে কেতিয়াবা তুমি নিজে কৈছা হাৰা জিকা থাকে বেয়া লাগিছে মনটো মই নিজে চেলেঞ্জটো পাতিম বুলি ভাবিবলৈ নিজে হাৰিলো মই ভাবিছিলো কি বেলেগ এটা চেলেঞ্জত জিকি যাব ন মই ভাবিছিলো জিকিম চাগে তো আজিলৈ এইটোৱেই চেলেঞ্জ আছিলে প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব ইমান কষ্ট কৰিছো পেট বেয়া হৈ গৈছে চুলি সৰিব আজি তো ছাবস্ক্ৰাইবটো কৰে না বা ভিডিঅ'বোৰত লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু লগতে থকা বেল আইকনটো দবাই দিবা তেতিয়া বাই দিয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব তেনেহ'লে আজিলৈ ভিডিঅ'টো সামৰিছোঁ আৰু আশা কৰোঁ ভিডিঅ'টো সবেই ভাল পাব আৰু সঁহাৰি জনাব মোক আৰু অন্য এটা ভিডিঅ'লৈ আকৌ অতি সোনকালে আহি আছোঁ আপোনালোকৰ মাজলৈ নেক্সট ভিডিঅ'টো চাগে চেলেঞ্জ ভিডিঅ' আহিব গতিকে চাই থাকিব আৰু আজিলৈ লৈছোঁ বিদায় বাই বাই